নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে। আৰু মই আপোনালোকৰ লগত কেইটামান কথা আলোচনা কৰিম বুলি ভাবিছোঁ। কথাটো হ'ল ছাবস্ক্ৰাইবাৰ মানে কিয় কমি যায় বাৰু। ছাবস্ক্ৰাইবাৰ আনছাবস্ক্ৰাইবাৰ কৰি দিয়েনে বাৰু, নে কেনেকৈ কমে আপোনালোকে প্লিজ জনাবচোন। মোৰ মানে কালিও 7টা কমি গৈছে আৰু আজিও 7টা কমি গৈছে। ঠিক আজি 2:30 মানলৈকে ঠিকেই আছিলে, 348টা। কালি ঠিক 348টা আছিলে, পিছবেলা 3টা মানত একেবাৰে কমি 341টা হ'ল। আৰু আজি সেই আকৌ তেনেকৈ কৰি ইজনক সিজনক কৈ আকৌ 48টা যেন তেনে পালেহি। আজিলৈকে 48টা হৈ আছিলে, আকৌ 2:30 মানত আকৌ কমি গ'ল, আকৌ 341টালৈ। আকৌ ঠিক কালি যেনেকৈ 341টালৈ ঘূৰি গৈছিলে আৰু আজিও 341টালৈকে ঘূৰি গ'ল। তাৰপিছতে এতিয়া মই ভাবিছোঁ কিহৰ কাৰণে হয়নো, কি কথা আপোনালোকে জনাবচোন। কিবা মোৰে ভুল হৈছেনে, মানে ভিডিঅ' দিয়াত, নে ক'ৰবাত কিবা হৈছেনে, আপোনালোকে কিয় হয় জনাবচোন দেই প্লিজ। মই ভাবিছোঁ আনছাবস্ক্ৰাইব কৰি দিয়ে চাগে, সেইকাৰণে মানে কমি গৈছে বুলিয়ে ভাবিছোঁ মই। বেলেগ কিবা কাৰণতো হয় নেকি আপোনালোকে জনাবচোন। আৰু যদি আনছাবস্ক্ৰাইব কৰি দিয়ে প্লিজ তেনেকুৱা নকৰিব, কাকোৱে নকৰিব। অকল মোক বুলি মই কোৱা নাই, এজন ছাবস্ক্ৰাইবাৰৰ কাৰণে বহুত কষ্ট হয় জানেনে। আপোনালোকে কেতিয়াও নকৰিব তেনেকুৱা। আজিলৈকে মই কাকো কৰিয়ে পোৱা নাই জানেনে। আপোনালোকেও নকৰিব, সকলোকে উৎসাহ দিব। আপোনালোকে মন কেতিয়াও নাভাঙিব, কাৰোৱে নহওক, সৰুৱে হওক বা ডাঙৰে হওক। আপোনালোকে কেতিয়াও তেনেকুৱা ভুল নকৰিব। যদি আনছাবস্ক্ৰাইব কৰি দিয়ে, কিয় কৰি দিয়ে বাৰু কওকচোন আপোনালোকে। আপোনাকতো কোনো আনছাবস্ক্ৰাইব কৰি নিদিয়ে ন। আপোনাক যদি এতিয়া মই কওঁ যে মই আপোনাৰ ভিডিঅ'টি চালোঁ, চাই আপোনাৰ বন্ধু হ'লোঁ, আশা কৰোঁ আপুনিও মোৰ বন্ধু হ'ব। ঠিক আছে, তেনেকৈ মই মেছেজ এটা দিলোঁ, তেওঁ ক'ব নিশ্চয় বা ধন্যবাদ, তেনেকৈ দিলে। তাৰপিছতে তেওঁতো হয় ন, হয়, তাৰপিছতে আকৌ নাইকিয়া হৈ যায় কিয় বাৰু। মইতো আজিলৈকে কাকো মানে আনছাবস্ক্ৰাইব কৰিয়ে পোৱা নাই। মই সেই এদিন এজনক মানে ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ আৰু তেনেকুৱাতে তেওঁ কৈছে যে যদি ভাল লাগে মানে তেতিয়াহে মানে ছাবস্ক্ৰাইব কৰিবলৈ কৈছে। তেওঁ ঠিকেই কৈছে, তেওঁ মানে তেনেকুৱা হৈছে। তেওঁ ঠিকেই কৈছে, কাৰণ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, যাৰে নহওক। মই অকল মোৰ বুলি কোৱা নাই, সকলোৱে ভিডিঅ'বিলাক মানে ধুনীয়াকৈ সম্পূৰ্ণকৈ চাব। যদি আপোনাৰ ভাল লাগে তেতিয়াহে ছাবস্ক্ৰাইব কৰিব, যদি বেয়া লাগে আপুনি কেতিয়াও নকৰিব। আপুনি যোনজনৰ বেয়া লাগে তাত এটা কমেণ্ট লিখি দিব যে আপোনাৰ ভিডিঅ' চাই মোৰ ভাল লগা নাই, মই আপোনাক ছাবস্ক্ৰাইব নকৰোঁ। আপোনাক বেয়া নাপায়, কিয় বেয়া পাব। যদি ছাবস্ক্ৰাইব কৰি আপুনি অকণমান দেৰি পিছতে যদি আনছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়া বেছি দুখ লাগে। আপুনি এটা মেছেজ দি দিলে তেওঁৰ দুখ নালাগিব সিমান, কমি গ'লে যিমান দুখ লাগে আপুনি মেছেজটো দিলে হয়তো চাগে ইমান দুখ নালাগিব দেই। মোৰ মতে মোৰ সিমান দুখ নালাগিব যদি মেছেজটো কৰি দিয়ে, কাৰণ আপুনি মোৰ ভিডিঅ' চাই বেয়া পাইছে আৰু সেইকাৰণে আপুনি ছাবস্ক্ৰাইব কৰিব নোৱাৰিম বুলি কৈছে, হয়নে নহয় বাৰু। আৰু তেনেকুৱা কেতিয়াও নকৰিব। মানুহক যোনে নহওক, সৰুৱে হওক বা ডাঙৰে হওক, তেওঁ উৎসাহ দিব। তেওঁ যিটো কাম কৰিবলৈ আগবাঢ়ি আহে তেওঁ উৎসাহ দিব। মই অকল ইউটিউবত ভিডিঅ' দিয়া সেইটো কথা কোৱা নাই, বেলেগ কামতো আপোনালোকে উৎসাহ দিব, কাৰোৱে মন নাভাঙিব। আপোনালোক সকলোকে কোৱা নাই দে মই, যিসকলে কৰি দিয়ে তেওঁলোককহে মই কৈছোঁ যে আনছাবস্ক্ৰাইব কৰি নিদিব। আৰু যিসকলে আনছাবস্ক্ৰাইব কৰি দিয়ে তেওঁলোককহে মই মানে এই কথাকেইটা কৈছোঁ। আৰু আপোনালোকে সকলোৱে গাত পাতি নল'ব, কথাটো ভুল নুবুজিব, প্লিজ ভুল নুবুজিব দেই। মই নজনা কথা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবহে বিচাৰিছোঁ। মনত উগুল থুগুল কৰি থকা হয়তো কিবা ভুলকৈও ওলাব পাৰে, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। আপোনালোকে ভুল নুবুজিব, প্লিজ ভুল নুবুজিব দেই। আৰু যিসকলে কৰে তেওঁলোককহে মই জনাইছোঁ তেনেকুৱা কেতিয়াও নকৰিব।